হেল্ল' গাইজ, আজি ব্লগত আপোনালোকৰ বাবে লৈ আহিছোঁ কাটা নিমকি ৰেচিপি। তেন্তে ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ। কাটা নিমকি বনাবৰ বাবে মই এটা বহল পাত্ৰ লৈছোঁ আৰু তাত মই এনেদৰে 1 বাটি ময়দা দি দিছোঁ আৰু তাত মই ব্যৱহাৰ কৰিম বেকিং চ'ডা, বেকিং পাউডাৰ আৰু 1 চামুচ নিজৰ আন্দাজমতে নিমখ ব্যৱহাৰ কৰিম। আচলতে জানেনে বন্ধুসকল, নিমকি বনাওঁতে সদায় বেকিং পাউডাৰটো নতুন ব্যৱহাৰ কৰিব লাগে, কাৰণ এবাৰ ব্যৱহাৰ কৰাৰ পিছত যদি সেইটো আমি বহুত দিন থৈ দিওঁ, সেইটো আকৌ ব্যৱহাৰ কৰিলে বেছিকৈ দিবলগীয়া হয়। আৰু এতিয়া মই দি দিছোঁ কালজিৰা আৰু আজৱাইন, নিজৰ আন্দাজমতে দিছোঁ, 1.5 চামুচমান ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম ৰিফাইন তেল। বহুতে ৰিফাইন তেলখিনি অলপমান গৰম কৰি লয়, কিন্তু গৰম কৰি ল'লে নিমকিখিনি অলপ কোমল হয় খাবৰ বাবে। কিন্তু যদি আপোনালোকে এনেদৰে ঠাণ্ডা ৰিফাইন অইল ব্যৱহাৰ কৰে সানোতে, তেন্তে নিমকিখিনি খাবলৈ বৰ মচমচীয়া টাইপৰ হয় হোটেলৰ দৰে। তেন্তে মই এনেদৰেই গৰম নকৰাকৈ ব্যৱহাৰ কৰিছোঁ। বস্তুখিনি এনেদৰে ভালদৰে মিহলাই ল'ব, আৰু যিমানে ভালদৰে মিহলাই ল'ব নিমকিখিনি সিমানেই ভাল হ'ব। মই কিন্তু এখন হাতেৰে মোবাইলটো লৈ আপোনালোকক দেখুৱাই আছোঁ, সেইবাবে মোৰ অলপ কষ্ট হৈছে। এতিয়া বন্ধুসকল, মই ইয়াত পানী ব্যৱহাৰ কৰিম। আপোনালোকে যদি বিচাৰে তেন্তে অলপমান কুহুমীয়াত গৰম পানী ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিম। আচলতে ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে নিমকিবোৰ টাইট হয় আৰু মচমচীয়া হয়। যদি আমি গৰম পানী ব্যৱহাৰ কৰোঁ তেন্তে নিমকিখিনি বেছি কোমল হয় খাবৰ বাবে। সেইবাবে মই ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰোঁ নিমকি বনালে। আপোনালোকেও এনেদৰে ঠাণ্ডা পানী ব্যৱহাৰ কৰি চাবচোন, নিমকিবোৰ চাব বহুত ধুনীয়া হয় খাবৰ বাবে, একেবাৰে হোটেলৰ দৰে হয়। তেন্তে ব'লক ইয়াত মই পানী ব্যৱহাৰ কৰোঁ, আৰু পানী ব্যৱহাৰ কৰি এনেদৰে আমি মঠিব লাগিব ময়দাখিনি ভালদৰে, আৰু টৌ বনাব লাগিব। একেবাৰে আপোনালোকে বহুত পানী ব্যৱহাৰ কৰি নিদিব, অলপ অলপকৈ পানী ব্যৱহাৰ কৰিব, যাতে ময়দাৰ যিটো টৌ বেছি কোমল হৈ নাযায়, আৰু নিয়মিত ধৰণে ৰাখিব। আৰু বন্ধুসকল, মোৰ এই নিমকি ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে লাইক আৰু শ্বেয়াৰো কৰি দিব, আৰু ওপৰৰ বেল আইকনটো টিপি অন কৰি থ'ব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সময়মতে পাই থাকে। জানেনে বন্ধুসকল, আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ এটা নতুন ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে উৎসাহ যোগায়। তেন্তে ব'লক এতিয়া ভিডিঅ'টিৰ মাজলৈ যাওঁ। নিমকিৰ টৌটো মঠা হৈ গৈছে। এতিয়া সেই টৌটোৰ পৰা মই সৰু সৰু এনেদৰে লাডু বনাই ল'ম। মোৰ লাডু টৌবোৰ বেছি গোল হোৱা নাই, যিহেতু মই এখন হাতেৰে মোবাইল ধৰি আছোঁ আৰু এখন হাতেৰে লাডুখিনি বনাই আছোঁ। কিন্তু আপোনালোকে গোল কৰি ল'ব, তেতিয়া কাটিবৰ বাবে নিমকিখিনি সুবিধা হয়। মোৰ এই টৌখিনি ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই ভালদৰে 1 ঘণ্টা বা আধা ঘণ্টামান সময় ঢাকি থৈ দিম, আৰু 1 ঘণ্টাৰ পিছত এইখিনি মই ভালদৰে বেলি ল'ম। আৰু বেলি এনেকৈ কাটি লৈছোঁ। কাটি কিনে এখন কেৰাহীত তেল গৰম হৈ আছে, আৰু মই এনেদৰে নিমকিবোৰ কাটি লৈছোঁ। এতিয়া এইখিনি মই গৰম তেলত ফ্ৰাই কৰিম। তেলখিনি বেছি গৰমো নল'ব, বেছি ঠাণ্ডাও নল'ব, নিয়মিত ল'ব। যদি বেছি গৰম তেল ব্যৱহাৰ কৰে তেতিয়া নিমকিখিনি ৰঙচুৱা হৈ যাব, কিন্তু ভিতৰতো নিসিজিব। এয়া চাওক কিমান সুন্দৰ হৈছে, দেখিছেনে? মোৰ কিন্তু নিমকিখিনি বেছিকৈ নুফুলিলে, কাৰণ মোৰ বেকিং চ'ডাটো পুৰণা আছিল। সেইবাবে কৈছোঁ বেকিং চ'ডাটো সদায় নতুন ব্যৱহাৰ কৰিব।